এই হৈছে সুন্দৰ ব্ৰিজ, আমাৰ গুৱাহাটীৰ জালুকবাৰীৰ একদম অন্যতম দীঘল ব্ৰিজ। এইখন নতুনকৈ বনোৱা হৈছিলে, কিন্তু শৰাইঘাট দলং এইখন আন এখন মানে শৰাইঘাট দলং আমাৰ ছাইডত আছে পুৰণি দলংখন, কিন্তু এইখন হয় নতুন। কিন্তু সিমান ধুনীয়া হ'লেও আজিৰ তাৰিখত এইখন ধুনীয়া নহয়, মই নকওঁ ধুনীয়া বুলি, কাৰণ সেইখন পুৰণিখন ইয়াতকৈ বেছি ধুনীয়া যেন লাগে। যিয়ে নহওক, সময়ৰ গতিত, সময়ৰ পৰিস্থিতিত, সময়ৰ দাবীত মানে ডিজাইনটো সুকীয়া সুকীয়া হয়। চ' এইখনেই আমি এতিয়া নতুন দলং হিচাপে মানি ল'ব লাগিব আৰু খুব ধুনীয়া দলং হিচাপে মানি ল'ব লাগিব। আৰু আপোনালোকে চাই আছে স্ক্ৰীণত খুব ধুনীয়াকৈ আমি গমন কৰি আছোঁ আৰু আমাৰ আগেৰে পাৰ হৈ গৈ আছে খুব সুন্দৰ সুন্দৰ গাড়ীবোৰ, ৰঙা লাইট জ্বলি থকা। এয়া নিজান নিশাৰ নিস্তব্ধ ৰাতিৰ নিস্তব্ধ পথ, লগতে মোৰ হাস্যবানৰ মাজেৰে এই ভিডিঅ'টি চাই আছে। খুব সুন্দৰ মনোমোহা দৃশ্য। নিশাৰ জোনাক নাই যদিও এন্ধাৰ ৰাতিৰে গাড়ীৰ পোহৰবোৰ সঁচাই অতি মনোমোহা দৃশ্য। এয়া আমি পাৰ হ'লোঁ, শৰাইঘাটৰ দলংখন পাৰ হৈ আকৌ আমি আমিন গাঁৱৰ আন এখন দলঙৰ ওপৰৰে উঠি আহি আছোঁ। এইখনো খুব ধুনীয়া যেন লাগে, খুবেই সুন্দৰ। আৰু ইয়াৰ ঠিক অপজিট চাইডে আমাৰ হেৰিখন আছে, DC অফিচটো আছে। সঘনাই এইটো একদম খুব ব্যস্তময় মানে ব্যস্ত পথ, ৰাষ্ট্ৰীয় ঘাইপথ হ'লেও খুব ব্যস্ত পথ হয় এইটো। গুৱাহাটীৰ আটাইখিনি গাড়ী এই পথটিৰে আগমন হয়, অহা যোৱা কৰে। দৈনিক হাজাৰৰ ওপৰত গাড়ী দৈনিক অহা যোৱা কৰে। চাই আছে আপোনালোকে, আমিও গাড়ীবিলাকৰ পিছফালে গতি কৰি আছোঁ। আৰু আমাৰ দীপজ্যোতি দাসে খুব সুন্দৰকৈ মানে চিনেমাটোগ্ৰাফি কৰি আছে, একদম খুব সুন্দৰ কনচেপ্টত তেওঁ কাম কৰি আছে। তেওঁ বম্বেৰ পৰা ট্ৰেইনিং লৈ আহিছে এই ভিডিঅ' ফটোগ্ৰাফীত, আৰু বৰ্তমান তেখেতৰ মোবাইলটোৱে কেমেৰা কৰি কেনে কাম কৰি আছে। তেওঁ নিজকে ৰেড কেমেৰা লোৱা বুলি ভাবি আছে তেখেতে। খুব সুন্দৰ হৈছে কামখিনি, আপোনালোকে চাই আছে, দেখি আছে। মোটামুটি এখন মানে ডকুমেণ্টাৰী বুলিয়ে ক'ব লাগিব। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইকো কৰিব, শ্বেয়াৰ কৰিব। চ' আকৌ লগ পাম, বাই বাই।